হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হৈছে যে ফাইনেলি অসম চৰকাৰে ৯,০০০কৈ টকা বেংক একাউণ্টত দিয়া আৰম্ভ কৰিছে। সকলোৱে কিন্তু ৯,০০০কৈ পাই আছে ডাইৰেক্ট বেংক একাউণ্টত। এইটো সেইসকলে পাব যিসকলে চৰকাৰী টয়লেটৰ নামত আবেদন কৰিছিল। সেইসকলক এই ৯,০০০ টকা দিব টয়লেট বনোৱাৰ ভাৱত। আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকে অতি সোনকালে গৈ টয়লেটৰ কাৰণে এপ্লাই কৰিব পাৰিব অনলাইনত। আৰু যদি নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই এটা ভিডিঅ' বনাই আপোনালোকক দি দিম। আজি মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম কেনেকৈ টয়লেটত চেক কৰিব পাৰি, টয়লেটৰ লিষ্টত চেক কৰিব পাৰিব যে আপোনাৰ নাম আছেনে নাই, আপোনাৰ বেংক একাউণ্টত পইচা সোমাইছে নে নাই। সেই সকলো মই পূৰা ডিটেইলছত দেখুৱাই দিম আজি। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু যদি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে বলক ভিডিঅ' আৰম্ভ কৰা যাওক। ভিডিঅ'ত টয়লেটৰ নাম আহিছেনে নাই চেক কৰিবলৈ হ'লে প্ৰথমতে এইটো ৱেবছাইটত যাব লাগিব, স্বচ্ছ ভাৰত মিছন .gov.in। এইটোত গৈ ক্লিক কৰি, যদি লিংকটো নাই তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। পেজখন স্ক্ৰল ডাউন কৰি এনেকৈ ইয়াত দুটা অপশ্যন দিয়া আছে, এটা হৈছে MIS আৰু এটা হৈছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। MIS এইটোত গৈ আপোনালোকে চেক কৰিব পাৰিব কি আপোনাৰ লিষ্টত নাম আছেনে, আপোনাৰ একাউণ্টত টকা সোমাইছেনে। আৰু এপ্লিকেশ্যন ফৰ্ম ইয়াত গৈ আপোনালোকে টয়লেটৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এতিয়া মই এইটোত চাম আপোনালোকৰ নাম কেনেকৈ চেক কৰে, নাম আহিছেনে নাই। এইটো ইয়াত মই ক্লিক কৰিম MIS। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আছে হাউচ হোল্ড অফ পেজ 2। ইয়াত গৈ আপোনালোকে চামাৰী অফ এপ্লিকেশ্যন ৰিচিভ ফৰ IHHL ফ্ৰম চিটিজেন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আৰু এনেকৈ আৰু এখন পেজ খোল খাব। ইয়াত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। আছাম চিলেক্ট কৰি ল'ব। আছাম চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰিব, যাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এনেকৈ ব্লকৰ নাম আহিব, যাৰ যিটো ব্লক হয় সেই ব্লকটো চিলেক্ট কৰি আপোনালোকে চাব পাৰিব আপোনালোকৰ লিষ্টত নাম আছেনে নাই। তেনেকৈ মই এটা চিলেক্ট কৰি দেখুৱাই দি আছোঁ আপোনালোকক। আপোনালোকে তেনেকৈ আপোনাৰ নিজৰ ব্লকৰ নাম আৰু ষ্টেট ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি আপোনালোকে চাব পাৰিব টয়লেটৰ লিষ্টত নাম আছেনে, আপোনাৰ একাউণ্টৰ টকা সোমাইছেনে, সেইটো চাব পাৰিব আপোনালোকে। এনেকৈ ব্লক চিলেক্ট কৰাৰ পিছত ইয়াত আৰু এখন পেজ খোল খাব। ইয়াত আপোনালোকৰ নাম আছে, আপোনালোকৰ ভিলেজৰ নাম আছে, এপ্লিকেশ্যন ID আছে, যিটো আপোনালোকে এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন ID এটা আছিল, সেইটো ইয়াত চাব পাৰিব। লগতে ফেমিলি হেড যিজনৰ সেইজনৰ নাম আছে, ফাদাৰ নেম, মোবাইল নাম্বাৰ সকলো আছে ইয়াত। আৰু ইয়াত চাব পাৰিব আপোনাৰ লিষ্টত নাম আছেনে নাই, পেণ্ডিং আছেনে এপ্ৰুভ আছে, সেইটো চাব পাৰিব। যিকেইজনৰ নাম আছে চিয়'ৰ সকলোৱে ৯,০০০কৈ টকা আপোনালোকৰ বেংক একাউণ্টত পাব। আৰু যিকেইজনৰ নাই তোমালোকে এতিয়াই গৈ এপ্লাই কৰি লওক টয়লেটৰ কাৰণে। আৰু যিকেইজনৰ আছে সেইকেইজনে সকলোৱে পাব। এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ টয়লেটত নাম আছেনে নাই, বেংক একাউণ্টত পইচা সোমাইছেনে নাই। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।